Hello friends, good morning. মই আজি ৰাতিপুৱা শুই উঠিয়ে বান্দৰ কেইটামান দেখিলো। ৱাও। বান্দৰ। বান্দৰ। এইটো পলাইছে এটা। এতে মানুহে হইটো এফালে আহিলে। আম খাই থকা দাম। মই ভাবিছো কি গল এটা মাইকি এটা মতা নেকি? প্ৰথমতে কুকুৰ বুলি ও মে হইটো। হেল্ল' ফ্রেন্ডস, আমাদের এটা আম কাটিছে এতিয়া আমি খাম। কই যাই কো हेलो फ्रेंड्स, हम ये क्या आम खाना है तेरे फटवानी सटवानी खाना उसी वाला गांव की वाला दाम আমাৰ ঘৰলৈ আজি কিট মাইনা এটা আহিছে। ভাইটি তোমাৰ নামটো কি? কোৱা নামটো কোৱা। ইমান ধুনীয়া ল'ৰাটোৰ নাম নকয় নে? এই ল'ৰাটো এতিয়া ভীমৰ ভাৱত দেখুৱাব লাগিব। দিয়া কোৱা। ইমান ধুনীয়া ল'ৰাটো একো নকয় নে? কোৱা আজু। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। সন্ধিয়া হ'বলৈ যে এতিয়া বেছি সময় নাই। পুখুৰী পানীখিনি ইমান ধুনীয়া লাগিছে, নীলা নীলা হৈ গৈছে। আকাশখন চাওক না, ইমান ধুনীয়া লাগিছে। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া সন্ধিয়া খোজকাঢ়ি আহিছোঁগে। আজি বৰ গৰম। দেউতাই এয়া মিঠাই আনিছে, আমি এতিয়া মিঠাই খাম। আইতা মিঠাই লওক, চাহো লওক। হেল্ল' ফ্ৰেণ্ডছ, আজি আইতা অহাৰ কাৰণে এইটো স্পেচিয়েল খানা। আৰু এইটো কোমোৰা। এয়া গেছত হাঁহ পুৰিছে। অকণমান বহাই দিব লাগিছিলে নেকি? এয়া দেউতাই কাটি আছে। হেল্ল' ফ্ৰেণ্ডছ, এয়া মাংস কটা হৈ গৈছে। এয়া কোমোৰা আৰু আলু মায়ে কাটি ৰেডি কৰি থৈ দিছে। এতিয়া হৈ গ'ল। দেউতাই জলকীয়া আৰু পিঁয়াজ অকণমান দিছে। দেউতাই শুকান ভাজি বনাব। এয়া শুকান ভাজিৰ কাৰণে দেউতাই মাংস কেৰাহীত দিছে। মজা হ'ব দেই খাবলৈ। হেল্ল' ফ্ৰেণ্ডছ, এয়া আকৌ শুকান মাংস ভাজিহে। অকণমান পিছতকৈ দেউতাই কোমোৰা আৰু মাংস দি বৰ জুলীয়াকৈ বনাবহে। এয়া শুকান মাংস ভাজি বহুত টেষ্টি হৈছে। বেলেগ টেষ্টি হৈছে। খালে খাই থাকিবলৈ মন যায়। দেউতা তেল দিছে আৰু ইয়াত কি কি মছলা দিছা? মিট মছলা, জিৰা আৰু জলকীয়া গুড়ি আৰু লং ইলাচি পিঠি পিঁয়াজ লগত পিঁয়াজ ইমানেই।
আদা অকণ দিছোঁ। এতিয়া মাংস দিম। এতিয়া মাংস দিবানে? এয়া মাংস দিম। এতিয়া আমাৰ মাংস দিয়া হৈ গ'ল। তাৰপিছত আমি পানী দিব লাগিব। মাংসটো ভাজিব লাগিব। ভাজি তাৰপিছতে আলু দিয়া হ'ব। এতিয়া অলপ ভাজি হৈ ল'বলৈ দিওঁ। হেল্ল' ফ্ৰেণ্ডছ, ইয়াত এতিয়া আলু কোমোৰা দিয়া হৈ গ'ল। এতিয়া ভালকৈ সিজি লওক। বেলেগ গোন্ধ, ধুনীয়া ধুনীয়া মল বনাই আছে দেই। ৱাও, টেষ্টি। হেল্ল' ফ্ৰেণ্ডছ, আজি আমাৰ ঘৰলৈ ককা আহিছে। মই বহুত এক্সাইটিং হৈ আছোঁ। ককা প্ৰণাম। এই হেৰিখন দি যায়, ছবিখন দি যায়, সৰু ছবিখন। মই এতিয়া ভাত পানী খাই উঠিলোঁ। ভিডিঅ'টো ভাল পাইছে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই।